হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰো ভাল। মই সুমিতাই অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি, আৰু ৰেচিপিটো হৈছে গাহৰি মাংস বইল। আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই এই মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ধোৱাৰ পিছত কুকাৰটো গৰম কৰি লৈছোঁ। এয়া ধুনীয়াকৈ কুকাৰটো গৰম কৰি লোৱাৰ পিছত এতিয়া মই ইয়াতে মাংসখিনি দি দিম। এয়া কুকাৰটো গৰম হৈ গ'ল, আৰু এতিয়া মই ইয়াত মাংসখিনি দি দিছোঁ অলপ অলপকৈ। এতিয়া মই এইখিনি ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। আৰু এতিয়া মই হালধিৰ গুড়ি অকণমান দি দিছোঁ, আৰু মই এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। আপোনালোকে দেখিছেই স্ক্ৰীনত, এনেকৈ মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু সোৱাদ অনুসৰি এতিয়া নিমখ অলপ দি লৈছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। আৰু গাহৰিটো বইল খাই এনেও ভাল লাগে, সেইবাবে আজি বইলেই বনালোঁ, আপোনালোককো দেখালোঁ। আৰু এতিয়া মই এইখিনি মিক্স কৰাৰ পিছত 5 মিনিটমানৰ কাৰণে মই এনেকৈ ঢাকি দিম। আৰু মই এতিয়া ইয়াত পিঁয়াজ অলপ দি দিছোঁ।
আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। বাই।